নামচিৰ পৰা প্ৰায় 13-14,000 ফিট ওপৰত হ'ব এটা জেগাত চাৰধাম বুলি কয়। তো এতিয়া ভিতৰৰ অংশখিনি চাওঁ। বিৰাট ধুনীয়া আৰু সম্পূৰ্ণ বাবা মূৰ্তিটো আছে বেক চাইডে মানে কি আমি ভিতৰত আছোঁ, তো বাহিৰত দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু এইফালে দেখাই দিওঁ। পায় এইটো ইয়াতে মানুহে সেৱা কৰে আহি পেলাই। তো বিৰাট ধুনীয়া জেগা হয়, কেতিয়াবা আহিলে মিছ নকৰিব। এইটো চাউথ ছিকিমত আছে এইটো জেগা। আৰু বাহিৰৰ সম্পূৰ্ণ ভিউটো এইটো চাওক, মই দেখাই দিছোঁ। বিৰাট ধুনীয়া জেগা, কেতিয়াবা আহিলে মিছ নকৰিব এইটো জেগা। বহুত দূৰ হয়, প্ৰায় পাহাৰৰ 13-14,000 ওপৰত। এইটো হৈছে বাবা সম্পূৰ্ণ ধুনীয়া। গোটেই ভিউটো চাওক, চাৰধাম হয়। তো আমি আহিলোঁ, বহুত সময় হৈছে, প্ৰায় আমি ওলোৱা দেৰি হৈ গ'ল। তো সেইটো কাৰণে আহিব দেৰি হৈছে, কাৰণ সোনকালে ওলোৱা হ'লে সোনকালে পালোঁ ৰাতি। কিন্তু আমাৰ ওলোৱা দেৰি হ'ল কাৰণে আমাৰ অলপমান লেট হৈ গ'ল। তো একো নাই। এইফালে আছে এটা মন্দিৰ, আমাৰ গুৱাহাটীত এটা আছে বালাজী মন্দিৰৰ নিচিনাই হয়। ইমান ধুনীয়া জেগা নহয়, মানে ভাবিব পৰা নাই আমি ক'ত আছোঁ। সঁচাই বিৰাট ধুনীয়া জেগা। তো আপোনালোকে আহিলে মানে কেতিয়াও মিছ নকৰিব। ছিকিম আহিলে এইটো চাউথ ছিকিমত পৰে। তো চাউথ ছিকিমত কেতিয়াও মিষ্টেক নকৰিব যে আপোনালোকে আহিব এইটো জেগা। আৰু আমি কাইলৈ গৈ আছোঁ, কাইলৈ এবাৰটো চাওক আকৌ এবাৰ। জয় ভোলেনাথ। তো আমি ফটো ছেশ্যন কেইটামান কৰিলোঁ, কাৰণ মেমৰিজ হৈ থাকিব ন। তো এটা ফটোগ্ৰাফাৰ থাকে, ফটো উঠিব পাৰে আহিলে। তো এইবাৰ আমাৰ ভিডিঅ' ফটো উঠিব বা ভিডিঅ' নিক মানে গোটেইকেইটা উঠিম ফটো। তো আমাৰ ফটো ছেশ্যনটো হৈ গ'ল, এইটো মেমৰিজ আৰু এটা ৰখিবৰ কাৰণে। তো ফটো এটা উঠিলোঁ। বদ্ৰীনাথ ধাম, চাৰধাম নহয়, বদ্ৰীনাথ ধাম। গোটেই ভিতৰৰ অংশখিনি বদ্ৰীনাথ। এইটো হৈছে চাওক, এইটো ৰামেশ্বৰ ধাম, সত্ৰী টু গংগা জলধাৰা, জগন্নাথ ধাম, কিৰোৎসৱৰ মূৰ্তি। তো এইটো হৈছে জগন্নাথ ধাম। বাবাক দৰ্শন কৰি ল'লোঁ, এইটো জগন্নাথ ধাম। এইটো জগন্নাথ ধাম। এইটো এইফালে মানুহ সোমোৱা ওলোৱা, মানে এইফালে এক্সিট পইণ্টটো হয়, আৰু সিফালে এটা আছে, সেইটো এণ্ট্ৰি হয়। তো এইটো গোটেই তো এইটো হৈছে আপোনাৰ কি আছিলে এইটো নামটো? দ্বাৰিকা ধাম। এই গুৱাহাটী বালাজী মন্দিৰটোৰ টাইপেই হয় আৰু ছেইম দ্বাৰিকা ধাম।
চাৰধাম, এইটো নামচি হয়, বহুতো হয়, প্ৰায় 2 ঘণ্টামান লাগি যায়। তো আহিব আপোনালোকে মিছ নকৰিব কেতিয়াও। এইটো জেগাত আহিব, বিৰাট ধুনীয়া জেগা। তো আহিলে আপোনাৰ মনটো শান্তি পাব, মানে পিচফুল লাগিব। তো গোটেই এইটো ভিউটো, বাহিৰৰ ভিউটো, এইটো এক্সিট পইণ্ট হয়। তো আজিলৈ ব্লগটো ইমানেই আছিলে। যদি ব্লগটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন ব্লগ আৰু আহি আছে। আজিলৈ বাই বাই।